এভৰিৱান কি খবৰ আশা কৰো সকলে ভালে আছে কোকলে আছে আজি কেইদিনমান ধৰি আপোনালোকে গম পাই যে মই মোৰ ব্লগ চেনেলত ৰেচিপি ভিডিও কেইটামান শেয়াৰ কৰিব ষ্টাৰ্ট কৰিছো তো তাৰে মাজৰ পৰা মোৰ ফ্ৰেন্ড এজনে মানে কেইদিন ধৰি কমেন্ট কৰি থাকে বাইদেউ কেতিয়াবা চিকেন ৰেচিপি শেয়াৰ কৰিব আপুনি কেনেকৈ চিকেন বনাই খায় তো সেই কাৰণে মই ভাবিলো আজি চিকেন বনাম যদি কিয়নো সেই मोर चिकेन रेसिपी आपनलोकर লগত शेयर करू फ्रेंड्सजনৰ মানে কথা ৰিকুৱেষ্টত আসলতে ক'বলৈ গলে এটো মোৰ ৰেচিপি নহয় মোৰ মাৰ ৰেচিপি হয় মাই আমাক এনেকৈ বনাই খুৱাইছিল আৰু মই মোৰ মাৰ পৰাই শিকিছো তো বলক আজি মই আপোনালোকক দেখুৱাম মোৰ মাৰ চিকেন ৰেচিপি মোৰ নহয় আসলতে তো বলক মোৰ লগত চিকেন কাৰী বনাবলৈ হলে প্ৰথমতে এটা কেৰাহীত মই তেল দি দিছো আৰু ইয়াত দি দিম মই এতিয়া পিয়াজ কেঁচা জলকীয়া দি পিনে ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব আৰু এইখিনি মানে পিয়াজ যেতিয়া ভালকৈ ফ্ৰাই কৰিব বিচাৰিব তেতিয়া অলপমান মানে 1 চিকুট মান যেতিয়া নিমখ দি দিব পিয়াজখিনি সোনকালে সিজি যায় এইখিনি অলপ মানে ব্ৰাউনিশ কালাৰ আহাৰ পিছত ইয়াত এতিয়া দি দিম মই গোটা জিৰাখিনি দিয়াৰ পিছত এইখিনি মই ভালকৈ আকৌ ফ্ৰাই কৰি ল'ম আৰু এতিয়া যেতিয়া চাওক অলপখিনি ফ্ৰাই হৈ গৈছে মই ইয়াত দি দিম মানে আদা পেষ্ট আৰু নহৰুৰ পেষ্ট দি পিনে এইখিনি মই ভালকৈ মানে লাৰচাৰ কৰি মিলাই ল'ম যাতে তলত লাগি নধৰে আৰু মই এতিয়া ইয়াত দি দিম জলকীয়াৰ গুড়ি হালধিৰ গুড়ি গৰম মছলা আৰু জিৰা পাউডাৰ দি পিনে এইখিনি আকৌ মই ভালকৈ ফ্ৰাই কৰি আছোঁ কাৰণ এইটো তৎক্ষণাত তলত লাগি ধৰে সেইকাৰণে এতিয়া মই ইয়াত দি দিম নিমখখিনি দিয়াৰ পিছত এতিয়া মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰাৰ পিছত ইয়াত মই হাফ কাপ মান পানী এড কৰিম কাৰণ মই চিকেনত মানে পানী এড নকৰোঁ সেইকাৰণে মছলাখিনি ভালকৈ ৰেডি কৰাৰ সময়ত পানী এড কৰিব লাগিব আৰু চাওক মোৰ মছলাখিনি ভালকৈ ৰেডি হৈ আছে আৰু এখন ভালকৈ কুক কৰিব লাগিব আৰু যেতিয়া কুক হৈ যাব মছলাখিনি আৰু তেলখিনি এক্সট্ৰা হৈ গৈছে আৰু এতিয়া চাওক মই ইয়াত চিকেনখিনি এড কৰি দি আছোঁ আৰু চিকেনখিনি এড কৰাৰ পিছত এইখিনি মছলাৰ লগত ভালকৈ মিক্স কৰি ল'ব যাতে মছলাখিনি চিকেনৰ ভিতৰত ভালকৈ সোমাই যায় আৰু তেতিয়া ইয়াৰ পিছত এইখিনি এতিয়া মই মানে ল' ফ্লেমত দি পিনে চিকেনখিনি ঢাকি ৰাখিছোঁ আৰু চিকেনখিনি ঢাকি ৰাখি মানে 5 মিনিটমান পিছত আকৌ লৰচৰ কৰি থাকিব মানে মিক্স কৰি দিব যাতে তলত লাগি নধৰে কাৰণ জানে যে মই পানী এড কৰা নাই যদিও চাওক চিকেনত কিমানখিনি পানী মানে অকলে আহি গৈছে কাৰণ চিকেনত পানীৰ পৰিমাণ থাকি যায় সেইকাৰণে চিকেনত পানী এড নকৰিলেও মানে আমি চিকেনখিনি ৰান্ধিব পাৰোঁ আৰু মই এইখিনি আকৌ ঢাকি ৰাখিছোঁ এতিয়া চাওক চিকেনখিনি ভালকৈ সিজি গৈছে আৰু মই এইখিনি ভালকৈ লাৰি চাৰি দেখি আছোঁ আৰু এটা মই চিকেন চাই আছোঁ চেক কৰি আছোঁ যে চিকেন মানে পূৰা বইল হৈছে নে হোৱা নাই কাৰণ এতিয়া তাৰপিছত আৰু 2 মিনিটমান সময় মই চিকেনখিনি ঢাকি ৰাখিছোঁ যাতে মছলাখিনি চিকেনৰ ভিতৰত ভালকৈ সোমাই যায় চিকেন ইজ ৰেডি এতিয়া মই গোটেইখিনি চিকেন এটা চাৰ্ভিং বলত ঢালি ৰৈ আছোঁ আৰু চাওক চিকেনখিনি দেখাত যেনেকুৱা টেষ্টি আছিল খোৱাত তাতকৈ বেছি টেষ্টি আছিল আপোনালোকেও যেতিয়া মোৰ ৰেচিপি ফ'ল' কৰিব নিশ্চয় মোক কমেণ্টৰ সহায়ত জনাব বাই বাই